হেল্ল' আমাক কদম ভিডিঅ' এটাৰ সৈতে স্বাগতম জনাই মোৰ ইউটিউব চেনেল মৃন্ময় মিক্স আছাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ লৈছোঁ, মোৰ চেনেলত যোনে যোনে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দাবিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মানে আহিছে আজি মাঘ বিহু আৰু সকলো অসমবাসী ৰাইজক মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু অলপ পিছত আমি মেজি জ্বলাম, আপোনালোকক দেখুৱাম মই। আৰু আমি যোনটো মেজি বনাইছিলোঁ সেইটো জ্বলাম। তাৰপিছত এইফালে মানুহ ভৰ্তি হৈ যাব আৰু এতিয়া বহুত ৰাতিপুৱা আহিছোঁ, সেইকাৰণে কোনো অহা নাই, সকলো ঘৰত আছে। আৰু অলপ পিছত আমি আপোনালোকক দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো সেইফালে চাই থাকক। আৰু আমি অলপ ফুৰিব আহিলোঁ আৰু চাব পাৰে এইফালে কি সুন্দৰ প্লেচ, এইটো এইফালে চাব পাৰে কি ধুনীয়া প্লেচ। আপোনালোকক মই এইফালে দেখুৱাই দিছোঁ। এইফালে চাওক, এইখন দলং কমপ্লিট, নতুনকৈ বনাইছিল, এইখন কমপ্লিট। এইখন দলং নতুনকৈ বনাইছিল, এইফালে কমপ্লিট হৈ গ'ল, বঢ়িয়া হৈছে। আপোনালোক মই আৰু এইফালে ৰোলাৰ আছে, মই উঠি লওঁ। আৰু এতিয়া গাটো ধুই আহোঁ, গাটো ধুই দেখুৱাই আছোঁ। আৰু এওঁলোক আহিলে আৰু এতিয়া গাটো ধুই আপোনালোকক দেখুৱাই আছোঁ। মই গাটো ধুই আহোঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। গা পা ধুই আহি পালোঁ আৰু এতিয়া মেজি জ্বলাবলৈ যাম। আৰু গা চা ধুই আহিলে চাওক, আৰু এতিয়া মেজি জ্বলাবলৈ যাম। আপোনালোকক দেখুৱাম। আৰু এইফালে খেল লৈ আছে এওঁৱে। তো আমি এতিয়া ভেল্লা ঘৰৰ পিনে যাই আছোঁ, ঘৰ নহয় ভেল্লা পিনে। আৰু আপোনালোকক দেখুৱাম। আৰু চাৰিওপিনে কুঁৱলী পৰি আছে, চাব পাৰে আকৌ স্পষ্টকৈ গম নাপায়। আমি এতিয়া ভেল্লা ঘৰৰ পিনে যাই আছোঁ। তো ভিডিঅ'টো সেইকাৰণে চাই থাকক। আৰু এইফালে এওঁলোক আছে আৰু এতিয়া যাই আছোঁ। আজি খুব এক্সাইটেড, আজি ভেল্লা জ্বলাম, আজি যাই আছোঁ। পকা ধানৰ মাজে মাজে নহয়, পকা নাৰাৰ মাজে মাজে। আৰু এয়া চাওক, এইফালে কুঁৱলী পৰিছে। আৰু এইফালে মানুহ অহা আৰম্ভ হৈ গ'ল, আৰু মানুহ আহি পিনে ভৰ্তি হৈ যাব। আৰু এওঁলোকে কিবা কথা পাতিছে আৰু মানুহ অহা আৰম্ভ হ'ল।
আৰু আমি এতিয়া আমাৰ ভেলাটোৰ পিনে যাই আছোঁ। আমাৰ ভেলাটো এতিয়া জ্বলাব লাগেতো, বাকী ৰাইজৰটো জ্বলাই আহিলোঁ, এতিয়া আমাৰটো জ্বলাব লাগেতো, আমাৰটোৰ পিনে যাই আছোঁ। আৰু চাই থাকক, আৰু বহুত মানুহ ৰাস্তাৰ পিনে ৰৈ আছে আমাৰটোৰ কাৰণে। আৰু এইটো গেট, এইটো আগে জ্বলাব লাগিব। আৰু এইটো জ্বলাম অলপ পিছত, আপোনালোকে চাই থাকক। মজুর মাথা মারিছ এই মজুর গাছ রকম সুইমিং পুলটো নজ্বললে নহ'লে আৰু এইফালে চাব পাৰে, এইফালে সকলো পুৰি হৈ গ'ল। এইফালে চাওক, আৰু আমি এতিয়া ৰাইজৰ গল্লাত প্ৰসাদ খাবলৈ যাই আছোঁ। আপোনালোকে চাই থাকক, আৰু এইফালে যাই আছোঁ। এইফালে চাওক, সকলোবোৰে খালাই নেকি আমি গম পোৱা নাই। আৰু এইফালে নাৰিকল কুটি আছে আৰু ফল ফক্কাৰ কুটি আছে, চাই থাকক। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেল যোনে যোনে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই, টেক কেয়াৰ।